আজি হ'ল ডক্টৰ আম্বেদকাৰৰ আজি নতুনকৈ জন্ম হৈছিল। তেওঁ এজন শিডিউল কাষ্টৰ মানুহ। যেতিয়া আমাৰ ভাৰতবৰ্ষত 1947 চন তেতিয়া তাৰ আগতে আমাৰ ব্ৰিটিছৰ যিখন সংবিধান আছে, সেই ব্ৰিটিছৰ সংবিধান মতে আমাৰ ভাৰতবৰ্ষখন অংগৰাজ্য। ব্ৰিটিছসকলে ভাৰতবৰ্ষ লোৱাৰ পিছত অংগৰাজ্য হিচাপে ভাৰতবৰ্ষক ধৰি তেওঁলোকে ব্ৰিটিছৰ ওপৰত শাসন কৰিছিল। কিন্তু যেতিয়া স্বাধীন হ'ল, আমি পৰদেশৰ এখন সংবিধান মতে চলিব নোৱাৰে। স্বাধীন চিঠিয়াকৈ এখন সংবিধান আমাক দৰকাৰ হৈছিল। তেতিয়া ৰাজেন্দ্ৰ প্ৰসাদৰ লগত অধ্যক্ষ হিচাপে লৈ এটা সংবিধান ৰচনাৰ এখন কমিটি গঠন কৰি দিয়া হৈছিল। এই কমিটিখনে ডক্টৰ আম্বেদকাৰৰ লগত আৰু তিনিজন সদস্য দি সংবিধান ৰচনাৰ এখন এক্সট্ৰা কমিটি গঠন কৰিছিল। তেওঁ ৰাছিয়া, ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স আদি দেশৰ সংবিধানসমূহ অধ্যয়ন কৰিছিল আৰু এই সংবিধানসমূহৰ পৰা যিখিনি তেওঁ সাৰমৰ্ম পাইছিল, সেই সাৰমৰ্মখিনি বুজাই আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন ৰচনা কৰিছিল। আমাৰ সংবিধানখন এতিয়া বৰ্তমান যি ভাৰতবৰ্ষৰ আইন কানুন আছে, এই আইন কানুন আমাৰ সংবিধান মতেই চলি আছে। 1950 চনত এই সংবিধানখন তেওঁলোকে মূল যিখন সমিতি আছে, সেই সমিতিখনক প্ৰদান কৰিছিল আৰু মূল সমিতিখনে আমাৰ এই সময়ৰ গভৰ্ণৰ জেনেৰেলক অৰ্পণ কৰিছিল আৰু 1950 চনৰ পৰা ই কাৰ্যকৰী হৈছিল।